আমি যিবিলাক সিভিল সোসাইটি আছে বিভিন্ন দল সংগঠন আছে তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু বহুখিনি আলোচনা সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিছে হঠাৎ হোৱা সিদ্ধান্ত নহয় আজিৰ পৰা প্ৰায় 8 মাহ আগতে চৰকাৰে ঘোষণা কৰিছিলে যে আমি ইংৰাজী মাধ্যমত অংক আৰু সাধাৰণ বিজ্ঞানটো পঢ়িম তাৰ কাৰণে এখন কমিটিও গঠন কৰি দিয়া হৈছিল কমিটিৰ ৰিপৰ্টও আছে গতিকে সেইটো এটা ভাল সিদ্ধান্ত হৈছে বুলি মই নিজে পতিয়ন গৈ আছো আৰু বহু ঠাইৰ পৰা মানুহৰ পৰা ফিডবেক আহি আছে চৰকাৰে ভাল সিদ্ধান্ত লৈছে মই বেলেগ সময়ত পালে বিস্তাৰিতভাৱে কথা পাতিম এতিয়া আৰু মথাউৰিৰ ওপৰত এখিনি কি কথা পাতিম কিন্তু আমি যিবিলাক সিভিল সোসাইটি আছে বিভিন্ন দল সংগঠন আছে তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু বহুখিনি আলোচনা সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিছে হঠাৎ হোৱা সিদ্ধান্ত নহয় আজিৰ পৰা প্ৰায় 8 মাহ আগতে চৰকাৰে ঘোষণা কৰিছিলে যে আমি ইংৰাজী মাধ্যমত অংক আৰু সাধাৰণ বিজ্ঞানটো পঢ়িম তাৰ কাৰণে এখন কমিটিও গঠন কৰি দিয়া হৈছিল কমিটিৰ ৰিপৰ্টও আছে গতিকে সেইটো এটা ভাল সিদ্ধান্ত হৈছে বুলি মই নিজে পতিয়ন গৈ আছো আৰু বহু ঠাইৰ পৰা মানুহৰ পৰা ফিডবেক আহি আছে চৰকাৰে ভাল সিদ্ধান্ত লৈছে মই বেলেগ সময়ত পালে বিস্তাৰিতভাৱে কথা পাতিম